হে গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। তো আজি আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আৰু গৈ আছোঁ এঠাইলৈ আৰু ভিডিঅ'টোত সম্পূৰ্ণ চাই থাকিব কি হয় আমাৰ লগত আজি। তো লাষ্টত গৈ থাকিলে দেখা পাব। তো একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। আৰু আমি বৰ্তমান ৰাহুলহঁতৰ ঘৰত আৰু যুঁজু উৎপাত কৰি আছে। যিহেতু ৰবিবাৰ, আজি ৰবিবাৰৰ দিনটো আমি অলপ ফুৰিব ওলাই যাওঁৱেই প্ৰত্যেক ৰবিবাৰে। তো আজিও যাব ওলাইছোঁ। এয়া কলংপাৰ পালোঁ আৰু অকণমান গাহৰি মাংস লৈ ল'লোঁ, বনাই মেলি যাম আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট বাহঁতৰ ঘৰত। তো চাই থাকিব। সেই গাইজ, গৈ আছোঁ এটা মস্ত জাগাত। তো ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিলে গম পাব। আৰু এতিয়া বৰ্তমান আমি ঘৰত আছোঁ আৰু মাংস চাংস বনাই আছোঁ, গাহৰি মাংস লৈ আহিছোঁ, দেখা পাইছে আপোনালোকে। তো চাই থাকিব এতিয়া আৰু লেটছ গো দেন। মাংস চাংস বনাই, ভাত মাংস বনাই তাত লৈ যাম য'ত আমি গৈ আছোঁ, সেই স্পেচিয়েল জেগাটোত। তো চাই থাকিলে সম্পূৰ্ণ দেখা পাব আৰু সেই জেগাটোত আপোনালোকে বিচাৰিলে আপোনালোকেও যাব পাৰিব। তো চাই থাকিব আৰু লাজুকীয়া আৰু আমি ফাইনেলি মোনা চোনা লৈ পুৰা একদম লেটছ গো। আৰু ক'ত গৈ আছোঁ মই কৈ আছোঁ, আমি গৈ আছোঁ হাজংবৰী গাঁৱৰ ভিতৰত এখন ৱাটাৰফল আছে, খুব ধুনীয়া ঠাই আৰু তাত পিকনিক চিকনিক খাব পাৰি, খুব ধুনীয়া একদম। তো তাত গৈ চাম আজি আমি। এয়া যাবলৈ ৰেডি পুৰা একদম। ইফালে আমাক সুমিতে কোনফালেদি লৈছে আজি ঠিক নাই, ৰাস্তা ঘাটৰ অৱস্থা নাই, তলৰ ফালে সোমাই গ'লে হৈছে। পিছত দেখি নহয়, আগত দেখি দেখো। এইবিলাক চব উঠি আছে ৰেকৰ্ডিঙত। এতিয়া খোৱাৰ টাইম। মুখে দেখা যায়। এয়া চাওক গাইজ, ৰাহুল, সুমিত চালো আৰু কিমান চালো। ভাত চাত খাই লওঁ। ঘামি জামি অৱস্থা বেয়া আৰু আমি এতিয়া জংঘলৰ মাজে মাজে যাই আছোঁ। আৰু এতিয়া খাই বৈ হ'ল আৰু আমি গৈ আছোঁ একদম ওপৰৰ ৱাটাৰফলটো, সেইটো চাব গৈ আছোঁ। আৰু ইফালে এইটো ৰাস্তা খুব বেছি জংঘল আৰু একদম এডভেঞ্চাৰ কৰাৰ নিচিনাকৈ যাবলগীয়া হৈছে। ঘামি জামি অৱস্থা নাই গৰমত আৰু সেনেকৈ হ'লেও আমি এতিয়া গৈ আছোঁ। তো কিমান কষ্ট চাওক, আমি নিজৰাত যাবৰ কাৰণে কিমান কষ্ট কৰি আছোঁ। আপোনালোকে লাইক এটা কৰি দিব। আৰু এয়া চাওক, চব আগবাঢ়ি গ'ল, মই পিছ পৰি থাকিলোঁ। গৈ আছোঁ, যায়ে পোৱা নাই। তো গাইজ, আজি আমাৰ ইমানেই বেড লাক যে আজি একদমেই পানী কম নিজৰাত আৰু প্লাছ ইয়াত মানুহো বহুত বেছি আৰু তাতে আকৌ ইমান গৰম। তো আহি কিনে আমাৰ ইমান প্লেনটো ছাকচেছ নহ'ল আৰু আকৌ ৰিটাৰ্ণ আমি ঘৰত আহি কিনে এয়া কি কৰি আছোঁ চাওক। ঘৰৰ লোকেল চুইমিং পুলত পানী ভৰাই পূৰা একদম গা ধোৱাত লাগি গৈছোঁ, কাৰণ যিহেতু তাত গৈ কিনে একো ছাকচেছ নহ'ল আমাৰ। তো ঘৰতে আহি এইবোৰ উৎপাত কৰি আছোঁ। আৰু ইফালে কাটি আছে আম, কেঁচা আম ঘৰৰ পৰা লৈ গৈছিলোঁ মই কেঁচা আম, আৰু এতিয়াহে খোৱা হ'ল, কাৰণ আমি তাত যে গৈছিলোঁ তাত আম খোৱাই নহ'ল। আহি কিনে আকৌ ৰিটাৰ্ণ ইয়াতে আম খোৱাত লাগি গ'লোঁ আমি। গাইজ, গৈ আছোঁ আমি এলন ট্ৰী চাব পানী খেতিত। তো বলকচোন চাওঁ। কি যে হ'ব, আজিৰ দিনটো খুবেই বেয়া। আৰু চাওক না, হঠাতে আমি বহুত এটা বেয়া খবৰ পাই গ'লোঁ। আৰু ইয়াতে হেনো দুজন ল'ৰা ঢুকালে, পানীত নিৰুদ্দেশ হ'ল। আৰু তো আমি ক'তো বেছিকৈ আৰু ঘূৰা ফুৰা নকৰি ঘৰৰ ফালে উভতি যোৱাৰ সিদ্ধান্ত ল'লোঁ। আৰু উদ্ধাৰ বাহিনীয়ে উদ্ধাৰ কৰিব ট্ৰাই কৰি আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। তো বাই।